হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখাম কাৰান্দা গছৰ ৰেচিপি। এই গছত ধুনীয়া ধুনীয়া ফল, এয়া ধুনীয়া ধুনীয়া ফল। এই ফলৰ আপোনাক আজি দেখাম ৰেচিপি। অসমত এই ফলৰ গছ প্ৰায় দেখাই পোৱা নাযায়, মাজে মাজে কোন ঠাইতহে পোৱা যায়। এই গছ আপোনালোকে পাব ঝাৰখণ্ড, ৰাঁচী এইবিলাকত পোৱা যায়। অলপ ফলটো টেঙা জাতীয় হয় আৰু খাবলৈ বহুত টেষ্টি হয়। এই কাৰান্দা গছৰ ফলৰ পৰা কেনেকৈ আচাৰ তৈয়াৰ কৰিব পাৰি আহকচোন চাওঁ। আমি এইকেইটা পাৰি ল'লোঁ, ধুনীয়াকৈ ছিঙি লৈ ধুই লৈছোঁ। 15 মিনিটমান সময় ৰ'দত দিম। এদিন দিব লাগে যদি ৰ'দটো ডাৱৰীয়া হৈ থাকে। যদি ডাৱৰীয়া হৈ নাথাকে, ভাল চোকা ৰ'দ হয়, 15 মিনিটমান সময় ৰ'দত দিম। এনেকৈ এটা এটা ল'ব, এনেকৈ ল'ব, এইবিলাক এনেকৈ ল'ব, লৈ ধুনীয়াকৈ এটা এটাকৈ কাটিব। এনেকৈ এটা এটাকৈ কাটিব, এনেকৈ কাটি থ'ব, এনেকৈ কাটিব। এনেকৈ কাটি দিব। এই দেখিছে নহয়, এইবোৰে মানুহে এই গৰম দিনত ধুনীয়াকৈ পানীত তিতাই লৈ পানীটো ৰঙা হৈ যায়, খালে বহুত গাটো শীতল হয়, ভাল হয়। কি ধুনীয়া ৰঙা হৈ গৈছে দেখিছেনে? এই বস্তুটো অসমত নাপায়, ঝাৰখণ্ড, ৰাঁচী এইবিলাকত পোৱা যায়। ইয়াৰ ৰেচিপি আচাৰ ইমান ধুনীয়া হয়, মানে কেতিয়াবা পালে বনাবচোন এনেকৈ। ইতিমধ্যে আমাৰ এইখিনি কাটা হৈ গ'ল, এটাই বাকী আছিলে, এই কাটি দিলোঁ ধুনীয়াকৈ। এনেকৈ অকণ অলপ ফেনৰ তলত থৈ দিম, ফেনৰ তলত। এতিয়া আচাৰখিনিৰ কাৰণে প্ৰস্তুত কৰি লৈছোঁ মেথি গুটি কেইটামান, কালজিৰা, ধনিয়া গুটি কেইটামান আৰু জিৰা, এইটো জইন গুটি, বগা জিৰা বুলিও কয়, আৰু সৰহকৈ লৈছোঁ কেইটামান শুকান জলকীয়া। শুকান জলকীয়া দিলে অলপ জ্বলা জ্বলা লাগিব, ঝাল লাগিব, খাবলৈ সোৱাদ হ'ব। এতিয়া শুকান চাফা কেৰাহী এটা বহাই লৈছোঁ, ধুনীয়াকৈ চাফা কৰি লৈছোঁ। বন্ধুসকল, সাৱধান হ'ব যে মছলাখিনি ভাজোঁতে তলত লাগি নাযায়। আৰু মছলাখিনি ভাজি লোৱাৰ এটাই কাৰণ, চেণ্টটো ভাল হয়, আচাৰখিনিও ভাল হয়, লগতে মেচিনত গুড়ি কৰোঁতে অকণ সুবিধা হয়। আজি অকণ সৰহকৈ ভাজিম, কাৰণ যদি আচাৰখিনি ৰেচিপি বনাম, সেইখিনি আকৌ ভাজি নিদিওঁ। সেইখিনি আজি অকণ মছলাখিনি সৰহকৈ ভাজিম। এতিয়া আমি মছলাখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই লৈছোঁ। এতিয়া আমি অকণ গুড়ি কৰি ল'ম, গুড়ি কৰিব লৈছোঁ। পূৰা গুড়ি হৈ গ'ল, দেখিছে আপোনালোকে, এইটো পূৰা গুড়ি হৈ গৈছে।
এতিয়া আমি গৰম কেৰাহীত তেল অকণ এনেকৈ ঢালি লওঁ। ঢালি লৈছোঁ। বৰ সৰহকৈ নিদিওঁ বাৰু, কমকৈ দিছোঁ। বাছ হৈ যাব। তেলখিনি অকণ গৰম হ'বলৈ দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে তেলৰ ফেনটো যেতিয়া মৰিব, গেছটো নুমাই দিম। এতিয়া তেলখিনি সম্পূৰ্ণ গৰম হৈ উঠিছে, আমি গেছটো নুমাই দিছোঁ। লগে লগে আমি আচাৰখিনি ইয়াত বহুৱাই দিম। বহুৱাই দিছোঁ। এনেকৈ লাৰি দিছোঁ। গেছটো নুমাই ল'ব কিন্তু। লাৰি দিছোঁ। তাৰ লগে লগে অকণ ভিনেগাৰ দিছোঁ। ভিনেগাৰ অকণ কৰিছোঁ। অকণ কম পৰিমাণে ভিনেগাৰ লগাই দিছোঁ। আৰু ইয়াৰ লগে লগে গ্ৰাইণ্ডাৰ থৈ দিয়া মছলাখিনি ইয়াত দি দিছোঁ। সকলো মছলাখিনি এনেকৈ ধুনীয়াকৈ দি দিছোঁ। ধুনীয়াকৈ লাৰি দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই থওঁ আৰু 3-4 দিন ৰ'দত দিব লাগিব। তাৰপিছত এই আচাৰখিনি তৈয়াৰ হৈ উঠিব। ইতিমধ্যে আচাৰখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া আমি শুকান বটল এটা লওঁ, ধুনীয়াকৈ এনেকৈ লৈ চাব। অলপো পানী থাকিব নালাগে, পানী থাকিলে আকৌ আচাৰখিনি বেয়া হৈ যাব পাৰে। ভৰাই ল'ম। ইতিমধ্যে আচাৰখিনি তৈয়াৰ হৈ গ'ল। এই আচাৰখিনি আপুনি 4 দিন ৰ'দত দিব ধুনীয়াকৈ, দি কেনে তৈয়াৰ হৈ যাব, খাবলৈ পাৰিব। বৰ ধুনীয়া লাগে, ধুনীয়া টেষ্ট হয়। মৰমৰ বন্ধুসকল, যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।